হেৰি নহয় যাদৱ, তই কাম ছুটি কৰিলিয়ে নেকি? ৰচোন তোক কথা এটা কওঁ। দাদা কওকচোন কি কথা? হেৰি মানে তই কাইলৈৰ পৰা কামলৈ আহিব নালাগে বুজিছ। হেৰি কৰোণাও বহুত বাঢ়িছে নহয়, সেইকাৰণে দুদিনমান কামটো ৰখাই দিওঁ বুলি ভাবিছোঁ। কেইদিনমান পাছতেই লগাম আৰু। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। উপায় নাই আৰু, কৰোণাও যিমানহে বাঢ়িছে, আমাৰ এতিয়া দিন হাজিৰা কৰা মানুহবিলাকৰহে চলিবলৈ বৰ দিগদাৰ হ'ব। এয়া ল তোৰ কাম কৰা পইচা। গোটেই কেইটকা নাই দিয়া, বাকী কেইটকা আকৌ কামত লাগিবি নহয়, তেতিয়াই লৈ যাবি আৰু। হ'ব দিয়ক তেতিয়াহ'লে। গোটেই কেইটকা দিয়া হ'লে ভাল আছিলে, নহ'লে আকৌ কাম চাম নহ'লে মানে চলিবলৈও দিগদাৰ হয় নহয়। হ'ব আৰু দিয়ক, পাছতেই নিম তেতিয়াহ'লে সেই কেইটকা। বজাৰখনত সোমাই থৈ যাওঁ, পাচলি কেইটামান ঘৰলৈ লৈ যাওঁ। দাদা পাচলি এইবিলাক ৰেট কেনেকৈ চলিছে কওকচোন, লৈ যাওঁ পাচলি কেইটামান। কি ক'বা, পাচলিৰ দাম যিমানহে বাঢ়িছে। বেঙেনা কেজি 100 টকা, বিলাহী 80 টকা, এইবোৰ লাও দেখিছা নহয়, জাতিলাও 50 টকা এটাত। হয় নেকি? কৰোণা বেমাৰটোৰ পৰা বহুত বস্তু দাম বাঢ়িছে দেই। উপায়তো নাই, নাখালেও নহয়, এতিয়া নিবতো লাগিবই। নিওঁ আৰু টানি টুনি কেইটামান পাচলি। হ'ব আৰু, এইকেইটা পাচলিকে লৈ যাওঁ আৰু। গোটেইকেইটা পইচা আকৌ পাচলিতে খৰচ কৰিব নোৱাৰি নহয়। এইকেইদিন কাম নহয় যেতিয়া চলিবলৈ লাগিব নহয় আকৌ। মাজনী। বাবাটো আজি মই পাহৰিয়ে থাকিলো নহয়, একোৱে আনিবলৈ নহ'ল। পাছতকে তোক আনি দিম দে। হ'ব, এতিয়া মই ভৰি হাতকেইটা ধুই লওঁগৈ, পাছত তোক আনি দিম নহয় মই। ভালকৈ ভৰি হাতবিলাক ধুই ল'লে নাই আকৌ? ভালকৈ ভৰি হাত ধুই সোমাব লাগে দেই। এইবোৰ যিহে কৰোণা বেমাৰ হৈছে, ইফালে ঘৰত সৰু সৰু ল'ৰা ছোৱালী দুটাও আছে। মই ভৰি হাত ধুইয়ে আহিছো। একেবাৰে ভৰি হাত ধুই কাপোৰ কানি সলাই মেলি এই পাকঘৰলৈ আহিছো মই। এয়া পাচলি দুটামান আনিছো। বহুত দাম বজাৰত, এই কৰোণাৰ কাৰণে বহুত দাম বাঢ়িছে বস্তুবিলাকৰ। হয় নেকি? বহুত দাম বাঢ়িছে নেকি? হ'ব আৰু, এনেকৈ চলিব লাগিব আৰু। সিহঁতলৈ বাবাটো মাজনীহঁতলৈ কিবা আনিলেনে? বাবাটো অথনিৰ পৰা আপুনি আহিলে কিবা এটা আনিব আনিব বুলি খামকৈ ৰৈ আছিল। মই আনিম বুলি ভাবিছিলো। বজাৰত সোমালো, পাচলি ললো, পাচলি যিহে দাম, পইচাই নোজোৰিলেগৈ। আৰু এই কেইটকা যি কেইটকা আছে, এইকেইদিন ঘৰত চলিবলৈকে লাগিব। মালিকেও কাইলৈৰ পৰা কামলৈ যাব নালাগে বুলি কৈছে। নহ'লে আকৌ পইচাবিলাক এনেকৈ খৰচ কৰিলে কেনেকৈ চলিম? কাহানিকে বা কামত লগাই এই কৰোণাবোৰ বা কেতিয়া যায়। তেনেকৈয়ে চলাবা আৰু, কিবা কিবি আছে যদি তাকে খাবলৈ দিবি আৰু ল'ৰাটোক। হয় নেকি? হ'ব আৰু তেতিয়াহ'লে, উপায় নাই আৰু। কেনেকৈ চলিম বাৰু? এইকেইদিন বৰ দিগদাৰ হ'ব। চলিব লাগিব আৰু, টানি টুনি বেছিকৈ পইচা খৰচ কৰিব নালাগিব আৰু দেই। এনেকৈ চলিব লাগিব আৰু। নাজানো আৰু এই কৰোণাবোৰ কেতিয়া শেষ হয়, কেতিয়া কাম কৰিব পাৰিম, কেনেকৈ যে চলিম ভাবি ভাবি পাৰেই নোপোৱা হৈছো আৰু দেই। উপায় নাই, আমি ডাঙৰ কেইটা বাৰু তেনেকৈ থাকিম। এই সৰু ল'ৰা ছোৱালী দুটাহে, তাহাঁতি বাৰু নোখোৱা নেমেলাকৈ কেনেকৈ থাকিবনো? হে ভগৱান, এই কৰোণাবোৰ যে সোনকালে আঁতৰাই নিয়া আৰু, নহ'লে আমাৰ দুখীয়া মানুহবিলাকৰ কি গতি হ'ব আৰু।